নমস্কাৰ টেকনলজি বদলালে আপোনাক স্বাগতম জনাইছো ডিপাৰ্টমেণ্ট অফ ট্ৰান্সপৰ্টৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট নটিচ ওলাইছে এনফোৰ্সমেণ্ট চেকাৰ পোষ্টৰ বাবে 9টা পোষ্ট তো চাও আহক এই জবটোৰ বিষয়ে ডিটেইলছ কেনেকৈ এপ্লাই কৰিব লাগিব কোৱালিফিকেশন লাষ্ট ডেট অফ এপ্লাই হল 22 তাৰিখ 22 ফেব্ৰুৱাৰীত আপুনি লাষ্ট ডেট হয় ইয়াৰ আগতে আপুনি এপ্লাই কৰি দিব দ্য চেন্ট্ৰেল সিলেকশন বোৰ্ডৰ ফালৰ পৰা এডভাৰটাইজমেন্ট হয় বডোলেণ্ড টেৰিটৰি কাউন্সিলৰ ফালৰ পৰা ঠিক আছে ট্রান্সপোর্ট ডিপার্টমেন্টৰ চাকৰি হয় ডিপার্টমেন্ট অফ ট্রান্সপোর্ট গভর্নমেন্ট অফ আসামৰ আন্ডাৰত হয় ঠিক আছে সৰকাৰি চাকৰি হয় নেম অফ পোষ্ট এনফোর্সমেন্ট চেকাৰ নাম্বাৰ অফ পোষ্ট 9টা পোষ্ট আছে টোটাল এতিয়া চাও হক শিক্ষাগত অৰ্হতা কেনেকৈ লাগিব শিক্ষাগত অৰ্হতা ইয়াতে দিয়া আছে এইচএসএলসি অৰ ইকুইভ্যালেন্ট পাস মানে মেট্ৰিক পাস কৰিলে হল মেট্ৰিক পাস কৰিলে আপুনি চাকৰিটোৰ কাৰণে এলিজিবল হৈ যাব এপ্লাই কৰিব পাৰিব তো এজ দিছে আপোনাৰ 43 হ'ব লাগিব ম্যাক্সিমাম এজ আৰু 18 ইয়াৰ্স মিনিমাম এজ মানে 18 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব 8/1/2019 ঠিক আছে ৰিল্যাক্সেবল এসসি এসটি এমএবিসিৰ কাৰণে ৰিল্যাক্সেবল হ'ব মানে এজটো কমান বঢ়াই দিব তো হেতু আপুনি অফিচত গলে গম পাই যাব মোড অফ ইন্টাৰভিউ কেনেকৈ হ'ব ঠিক আছে তো ইন্টাৰভিউ যেটো হ'ব ইন্টাৰভিউ দুটা ফেজত হ'ব দুটা সেকশনত হ'ব প্ৰথমটো হ'ব আপোনাৰ ৰাইটিং টেষ্ট ঠিক আছে ইংলিশ জিকে ম্যাথমেটিক্স এইবিলাকৰ বিষয়ে 85 মাৰ্কস থাকিব নেক্সটটো হ'ব আপোনাৰ ফাইভা হ'ব নেক্সট ফাইভা হ'ব আপোনাৰ 15 মাৰ্কৰ ঠিক আছে টোটাল হৈ গ'ল আপোনাৰ 100 মাৰ্ক ঠিক আছে তো ৰিজাৰ্ভেশন আছে যেনেকৈ আসাম গভৰ্নমেন্টৰ যেটো ৰিজাৰ্ভেশনৰ ৰুল হয় সেই ৰুল মতে সকলোখিনি ৰিজাৰ্ভেশনে আপোনালোকে পাই যাব ঠিক আছে তো এপ্লিকেশন ফিজ আছে এপ্লিকেশন ফিজ হল আপোনাৰ 150 টকা ঠিক আছে এমওবিসি জেনাৰেল এমওবিসি আৰু এইবিলাক ওবিসিৰ কাৰণে 100 টকা ঠিক আছে এসটি এসসি ক্যান্ডিডেটৰ কাৰণে আৰু ওবিসি জেনাৰেলৰ কাৰণে 150 টকা ঠিক আছে নেক্সট আহিলে আপুনি কেনেকৈ পে কৰিব চালান কাটিব লাগিব আপুনি প্ৰিন্সিপাল টু দা প্ৰিন্সিপাল সেক্ৰেটাৰী বিটিএডি কোকৰাঝাৰ পেবল এট কোকৰাঝাৰ ট্ৰেজাৰী অফিচ আন্ডাৰ দা হেড একাউন্ট 8443 সিভিল ডিপোজিট ঠিক আছে ইয়াতে চালান কাটিব এইটো এড্ৰেছত চালান কাটি আপুনি ফৰ্মখনৰ লগত দি দিব তো এপ্লাই কেনেকৈ কৰিব লাগিব যিখিনি প্ৰাৰ্থী এলিজিবল হয় মেট্ৰিক পাস কৰিছে হিয়তে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব ঠিক আছে তো ইয়াতে এডভাৰটাইজমেন্ট যেটো আছে এনএক্সআৰ 1 এইটো এডভাৰটাইজমেন্টত ফিল আপ কৰিব লাগিব আপুনি এই ফৰ্মখন পাই যাব দোকানত গলে পাই যাব আপুনি গুৱাহাটীতো পাব কাছাৰীত পাই যাব ঠিক আছে তো কমপ্লিট এপ্লিকেশন ফৰ্মখন ফিল আপ কৰাৰ পিছত এইটো এড্ৰেছত দা মেম্বাৰ সেক্ৰেটাৰী সেন্ট্ৰেল সিলেকশন বোৰ্ড এসসিএসবি বিটিএডি পোষ্ট অফিস ৰোড কোকৰাঝাৰ ঠিক আছে তো এইটো এড্ৰেছত আপুনি পঠাই দিব লাগিব লাষ্ট ডেট আপোনাৰ আছে 22/2/2019 ঠিক আছে তো ইয়াৰ লগত আপোনাৰ এনভেলপ দিব লাগিব 23x10 সেন্টিমিটাৰৰ এইটো এনভেলপ 5 টকাৰ আপুনি পাই যাব দোকানত ঠিক আছে তো এইটো এনভেলপ লাগিব তো এইটো হল আপোনাৰ অফিচিয়েল নটিফিকেশন পঢ়ি চাব গোটেইখিনি ইয়াতে কি আছে ডিটেইলছখিনি আপুনি পাই যাব মই ইয়াতে ইনক্লুড কৰি দিছো অফিচিয়েল নটিফিকেশনটো তো এইখিনি আছিল আজিলৈকে তো এইটো হল জব যদি আপুনি এপ্লাই কৰিব বিচাৰে তো সোনকালে এপ্লাই কৰি দিয়ক যোনখিনি ক্যান্ডিডেটস নতুন হয় আমাৰ চেনেলত তেখেতসকলক জনাই দিও আমি এনেকুৱা কেৰিয়াৰ সম্পৰ্কীয় বা জব সম্পৰ্কীয় বিভিন্ন নিউজ আপোনালোকলৈ আনি থাকো সো সাবস্ক্ৰাইব কৰি লব চেনেলটো তলৰ ৰঙা কালাৰৰ বটনটো দবালে সাবস্ক্ৰাইব হৈ যাব তো ধন্যবাদ চোৱাৰ কাৰণে যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ মাজত জনাব তেখেতসকলক যে এইটো জবৰ বিষয়ে ওপেনিং ওলাইছে ধন্যবাদ